হয় আৰু যেতিয়াৰ পৰা মই মেচিন শব্দটো ব্যৱহাৰ কৰিলোঁ তাতে মানে খুব মানে ইচ্ছুক হৈ থাকে জানিবলৈ। তাত কি হয় ইয়াত একেবাৰে চিম্পুল, একেবাৰে ল' কষ্ট নো কষ্টৰ সামগ্ৰী লৈ লওঁ। এটা জোতাৰ বাকচ লৈছোঁ, পুৰণা বাকচ। এইটো মই পেলনীয়া পানীৰ বটলৰ কাষৰ টুকুৰাটো লৈছোঁ। তাৰপিছত এইটোতো মই এতিয়া লৈছোঁ ইয়াৰ পৰা বিস্কুট এটা গ্লাছ। ইয়াত মাৰ্বল গুটি কেইটামান লৈছোঁ আৰু জাষ্ট খুব গছ বুলি ক'লে এই চাৰ্ট পেপাৰ এইখনে, এই দুডোখৰ চাৰ্ট পেপাৰ এইটো মই পাইপৰ আকাৰ দি লৈছোঁ আৰু এইফালে ফুটা কৰি মই এইফালে দিছোঁ। তো মেচিনটোৰ মানে ধৰ্ম এটা ইয়াত মানে দুজন আমি শিক্ষাৰ্থী আমি মাতিব পাৰোঁ আমাৰ ওচৰলৈ। এজনক ক'লোঁ যে তোমাৰ হাতত দুটা মাৰ্বল আছে, এজনক যেনিবা দিলোঁ তোমাৰ হাতত তিনিটা মাৰ্বল আছে। এতিয়া তোমালোকে যদি এফালেদি দুটা মাৰ্বল ভৰা এজনে আৰু এজনে যদি তিনিটা মাৰ্বল ভৰাই দিয়ে তোমালোকৰ মিলিনো কেইটা হ'ব? আৰু সেইটো বস্তু তাৰ যিটো আউটপুটটো তেওঁলোকে ইয়াত পাব। ইয়াত কেইটা ওলাবগৈ মাৰ্বল শেষত গৈ ইয়াতে আউটপুট পাব যে গম পাব যে 2 আৰু 3 দি 5টা হ'ব। আৰু এই মেচিনটো ব্যৱহাৰ কৰোঁতে এনেকুৱা হৈছে যে স্কুলত কাৰোবাৰ মানে